बे समाव स्टुडियोआव आं सन्दना इस्लारि गसाइगाव कर्टआव गोबाव समनिफ्राय नटारि अफिसार महरै हाबा मावबोनाय लहित कुमार नार्जारिया हरखाबै रुंसारि जानायखौ लानानै दुखु मोननाय फोरमायदों गसाइगाव बार एसोसिएशनआ। कक्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि गसाइगाव कर्टआव थांनाय इं 2005 मायथाइनिफ्राय सासे उकिल महरै हाबा मावबोनाय आरो थांनाय 2013 मायथाइनिफ्राय सासे नटारि अफिसार महरै बिबान नाजावनानै हाबा मावबोनाय 1 नं दावागुरि गामिनि थागिबि रुंसारि देवेन्द्र नार्जारिनि फिसाज्ला लहित कुमार नार्जारिया थांनाय समबार सानखालि गसाइगाव कर्टआव जिरायबाय थानायावनो हरखाबै थै थाबथानाय जानानै रुंसारि जानो गोनां जायो। बिथांनि बे रुंसारि जानायखौ लानानै गसाइगाव बार एसोसिएशनआ जोबोद दुखु मोननाय फोरमायो आरो बिथांनि गोथै देहाखौ दिनै गसाइगाव बार एसोसिएशननि मावख'लियाव लांनानै मान बावो। बिथां लहित कुमार नार्जारिया सासे गसाइगाव ओनसोलनि रायजो राजाफोरजों मोजां मोनजानाय आरो गोरोबफ्लेनाय नटारि अफिसारमोन आरो बिथांखौ बयबो रायजो राजाफोरानो जोबोद मोजां मोनोमोन होनना गसाइगाव बार एसोसिएशननि आफादगिरिया मिथिहोदों। लोगोसेनो रुंसारि नखरनि सोद्रोमाफोरखौ उननि समाव गसाइगाव बार एसोसिएशनआ मदद होलांगोन होननानैबो गसाइगाव बार एसोसिएशननि आफादगिरिया फोरमायना होयो। बर दुखर বিষয় আমার গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ এজন ইয়াং এডভোকেট লহিত কুমাৰ নাৰ্জাৰী যোৱাকালি হঠাতে অসুস্থ হৈ তেখেত মৃত্যুমুখত পৰে। আমি কামনা কৰা নাছিলোঁ, একদম ইয়াং বয় আৰু এই গোসাইগাঁও অঞ্চলত ইমান পপুলাৰ আছিল তেখেত যে তেখেতৰ ওচৰত আহি তেখেতে নিজৰ জীৱনকালত নটাৰী মেজিষ্ট্ৰেট আছিল। আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহক তেখেতে কাম কৰি দিছিল আৰু সব মানুহবিলাকে তাৰ লগত কাম কৰি পেলাই খুব ছেটিছফাইড হৈছিল। তো মই লহিত কুমাৰ নাৰ্জাৰীৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, ভগৱানে যাতে তাক মানে স্বৰ্গবাসী কৰে আৰু এই দুখৰ খনত ভগৱানে যাতে তেখেতৰ ফেমিলিৰ মেম্বাৰক মানে যাতে এই দুখটো সহ্য কৰাৰ সাহস দিয়ে। আৰু গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ পৰা আমি এটা আৰ্থিক অনুদান তেখেতৰ পৰিয়ালবৰ্গলৈ আগবঢ়াম। এইটো আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগত আমি সদায় আছোঁ আৰু থাকিম। ইয়াতে আমাৰ সাংবাদিকসকল আহি ইয়াতে আমাক তাৰমানে সহযোগিতা কৰা তথা এই লহিত নাৰ্জাৰীৰ মৃত্যুৰ আগখনত আহি আমাৰ লগত একেলগে আমাৰ তাৰমানে শ্বহীদ লহিত নাৰ্জাৰীক যে তাৰমানে সহানুভূতিৰ ফালৰ পৰা আমি সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। আৰু মই গোসাইগাঁও বাৰৰ প্ৰেছিডেণ্ট হয়। তেখেতে তাৰমানে বহুদিনৰ পৰা প্ৰেক্টিছ কৰি আছে। তেওঁৰ বৰ্তমান বয়স হৈছে 48 বছৰ 10 মাহ। তেওঁ দীৰ্ঘদিন তাৰমানে প্ৰেক্টিছ কৰিছিলে। তেখেতে প্ৰথমে কোকৰাঝাৰ বাৰ এছ'চিয়েশ্যনৰ তাৰমানে মেম্বাৰ আছিলে আৰু বৰ্তমান তেওঁ গোসাইগাঁৱতো বাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ। তেখেতে দীৰ্ঘদিন প্ৰেক্টিছ কৰাৰ পিছত তেখেতে নটাৰী মেজিষ্ট্ৰেট হিচাপে তেখেতক এপইণ্ট কৰে চৰকাৰে। তাৰ পিছৰ পৰা তেখেতে নটাৰী হিচাপে তেখেতে ইয়াতে কাম চলাই আছে। কিন্তু বৰ দুখৰ বিষয় বা পৰিতাপৰ বিষয়, যোৱাকালি তাৰমানে হঠাতে তেখেতৰ ষ্ট্ৰ'ক হৈ ইয়াতে অলপ চেঞ্চলেছৰ নিচিনা হৈ যায়। ইয়াৰ পিছত তেখেতে যিহেতু গোসাইগাঁও হস্পিটেলত লোৱাৰ পিছত তেখেতসকলে ৰেফাৰ কৰি দিলে বঙাইগাঁৱৰ পৰা আকৌ ৰেফাৰ কৰি দিলে গুৱাহাটীলৈ। ইহঁতে গুৱাহাটী যাই নোপোৱাৰ আগতে তেখেতে 9:40 মানত তাৰমানে ইহকালৰ এই জগতৰ পৰা তেখেতে বিদায় ল'ব লগা হ'ল। বৰ পৰিতাপৰ বিষয়। এনেকুৱা এজন ইয়ং এডভোকেট হয় তেওঁ এতিয়াও বহুদিন বাকী আছিলে, কিন্তু নিয়তিৰ পৰিহাস যে তেওঁ আজি আমাক তাৰমানে এৰি থৈ যাব লগা হ'ল। এই ফালৰ পৰা আমি বাৰৰ ফালৰ পৰা আমাৰ বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি তেওঁৰ পৰিয়ালবৰ্গক যাতে সুখ শান্তিত থাকে সেইটো কামনা কৰিছোঁ। আৰু লগতে আমাৰ বাৰৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ আমি সিমানখিনি অনুদান এটা দিবলৈ তাৰমানে আমি বাৰত বহি এইটো এটা ডিচিশ্যন ল'ম। ডিচিশ্যন লোৱাৰ পিছত সেই থৈ যোৱা তাৰমানে সিহঁতৰ নেক্সট কিনবোৰক যাতে অলপ হ'লেও আমি সকাহ দিব পাৰোঁ, এই ফালৰ পৰা আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু তাৰ পিছতে আমি সিহঁতক হয়তো যিখিনি আমি পাৰোঁ সেইফালৰ পৰা
আমি সেই এৰি থৈ যোৱা পৰিয়ালবৰ্গক আমি নথৈকে অলপ হ'লেও উপকাৰ কৰিম বুলি আমাৰ এটা দীৰ্ঘ বিশ্বাস। গতিকে আপোনালোকৰ মৃত্যুত যিহেতু তেওঁ এটা বহুদিন আৰু প্ৰেক্টিছ কৰিব লগা আছিল কিন্তু কৰিব নোৱাৰিলে। এতিয়া মই সদায় চৰকাৰৰ ওচৰত এটা আবেদন কৰিম যাতে আনটাইমলি ডেথ হোৱাৰ কাৰণে, আৰু আমাৰ প্ৰত্যেকজন এডভকেটৰে একে অৱস্থা, মৰাৰ পিছত মানে একো নাথাকে আৰু। গতিকে চৰকাৰৰ ফালৰ পৰা যাতে এটা আৰ্থিক সহায় সাহায্য আগবঢ়ায় তাৰ কাৰণে চৰকাৰক মানে এটা নীতি এটা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাম। তেওঁ মানে ফাউণ্ডাৰ মেম্বাৰ আছিল। আমাৰ গোসাইগাঁও বাৰখনে প্ৰতিষ্ঠা হৈছিল 24/8/2005 চন, তেতিয়াৰ পৰাই তেওঁ মেম্বাৰ আছিল। আৰু ইতিমধ্যে আমাৰ যিজন ফাউণ্ডাৰ প্ৰেচিডেণ্ট লহেন্দ্ৰ বসুমতাৰী তেওঁ ঢুকাইছে। গতিকে আমাৰ এতিয়ালৈকে দুজন মানুহ নোহোৱা হ'ল, এজন লহেন্দ্ৰ বসুমতাৰী আৰু ছেকেণ্ড হ'ল লোহিত কুমাৰ নাৰ্জাৰী। गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एंड रिसार्च सेन्टर प्राइवेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो, जेरै आलु, लाव, फान्थाव, जोगोनार, कफि, सबायबिमा, थाइबें आरो गोथां मैगं, लाइ, लाफा, मुला, दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाब लानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन।